আমাৰ দেউতাই উৰুকাৰ মানে চব্জিখিনি মানে যিখিনি চব্জিৰ বজাৰ আৰু সেইখিনি কৰি আনিলে আৰু এইফালে দেউতা কি আনছ এইটো আনলো তাৰমানে বস্তুটো ফাৰ্ষ্ট তাৰমানে আনলো সৰু আলুটো তাৰপিছত আৰু ডাঙৰ আলুটো তাৰপিছত বিলাহী আনলো তোৰ মানে গাজৰ হা এইখিনি গাজৰ আৰু এই বস্তুটো হৈছে বিট বুলি কয় এইটো বিট হা বিটটো নানিলেও হ'ল দৰকাৰ নাছিল বিটটো এইটো বস্তু এইখিনি বস্তু আকচুৱেলি লাগলি মই এফালে আমাৰ চব্জি কাটি আছে ৰাইজসকল কৈ দিয়া খেতে বনাই আছে মিক্স ভাজি বনাই থকা নাই চৰি কাটি আছে মিক্স ভাজি কাটি আছো এই গাজৰ আৰু বিন এয়া আলু আৰু এয়া চাটনিৰ কাৰণে ৰাখিছো এই চব্জি পাছত আমি এইবিলাক যোগাৰ কৰি আছো আমি কম পৰিমাণে কৰিছো এই যোগাৰ আছে কালিও খাম লাগিলে আকৌ বনাই খাম ৱাস্টেজ নকৰোঁ মানে তথাপিও বস্তুটো কেনেকুৱা মানে কালি আমি মাঘী পন্তা খাব লাগে মানে আজি বনাই যি ৰয় সেইটো কালি খাব লাগে তেতিয়া কি হয় হাতীৰ সমান বৰ হয় বুলি কয় বুজিছে হ'ব দিয়া বাপা বহুত স্পেচ খালা তুমি সেয়া হৈছে পঠাৰ মাংস আকৌ মায়ে বনাইছে আৰু চৌকাত কি টেষ্টি হ'ব গাইছ আহিব খাবৰ কাৰণে থৈ দিম কি কয় মাই হেনে মাই হয় বনাম চিকেন আৰু এয়া আমাৰ ৰান্ধনী বাইদেউ আহি গৈছে আমাৰ ৰান্ধনী নহয় মই যোগালী এয়া আছে চিকেনটো আমি মানে এইটো ড্ৰাই ফ্ৰাই কৰি খাম আৰু মানে আঞ্জা নবনাওঁ আৰু ন যিটো কথা মাংস আছে সেইটো আমি এনেই ড্ৰাই ফ্ৰাই কৰি খাম আৰু য়েছ আৰু তাৰ কাৰণে এয়া মানে বস্তুবোৰ লৈ লৈছে এয়া লৈছোঁ গোটেইখিনি যোগাৰ কৰি বাইদেৱে বনাব আৰু মানে আমাৰ এই মানে সেই নাখায় কেতিয়াবা চৰি মাটনটো নাখায় চ' সেইটো আৰু তাইৰ কাৰণেও বাৰু অলপমান স্পেচিয়েল হ'ব এইটো চিকেনটো আৰু এতিয়া মাছ খায় কিন্তু ভালে মাছ খায় তাই মাছ খায় কিন্তু গাই সঁচা কথা মাছ খায় মিগ্ৰেও এটা নাপায় জিয়াংকে মাছ খায় হয়নে বাকী গুড থ্যাংকস এইটো হৈছে মাহকৰে আৰু মাহকৰিটোত আমাৰ মানে উৰুকাৰ দিনা বনায় আৰু ইয়াত জেঠীমা বনাই আছে প্ৰত্যেক বছৰে বনায় আৰু আজিকালিতো নোহোৱাই হৈছে এইটো মাহকৰিটো হ'লেও মানে আমাৰ ঘৰত এতিয়া মানে বনায় আৰু কোনে কোনে খাই পাইছে ক'বচোন আমাৰ চিকেন আমি এনেকৈ কাঢ়ি ল'ম কি এনেই ভাজা কিমান খালা মানে বনোৱাৰ পৰাই মানে 2 পিচ কাটছোঁ আৰু পিচ কাৰোঁ নেকি খাবা নাখালি মানে এনেকৈ খালি খাব নোৱাৰি সেইকাৰণে মই নাখাওঁ বুলি ভাবিছিলোঁ অলপ খাওঁ দে এই আমাৰ হৈছে ড্ৰাই ফ্ৰাই হৈ থকা নাই দেই লাইদেউ কিবা গ্ৰেভি টাইপ হৈছে দেখোন এতিয়া আমি গাইছ খাব বহিছোঁ আৰু খাৱা শেষে হ'ল কেনে আছে লাইদেউ মজা আছে কৰিব পাৰে